বাপৰে তোমাৰ খংটো কিন্তু মানিছো দেই নাই এইটো উপায় নাই কিয় মোৰ যদি খং উঠি যায় মোৰ নোমবোৰ পুৰা খা হৈ যায় এবাৰতো মানুহে ভয় খাই গৈছে মোৰ খং উঠি নোম খা হৈ গ'ল 4-5 দিনটো নোম নানামা হ'ল মানুহে তেল সানিছে পানী সানিছে না নোম নানামিছে লাষ্টত গৈ সকাম পাতিব লগা হৈছে কি কোৱা কেতিয়াৰ পৰা তোমাৰ এই খংটো মোৰ বহুত সৰু পৰা মই জন্ম আগৰ পৰাই কেনেকে মানে মই যেতিয়া মায়ে গাত আছিলো মা মানে বহুত গৰম বস্তু খাবলৈ মন কৰিছিল দেউতাই পানী উতলাই খুৱাইছে দালি উতলাই খুৱাইছে মায়ে আকৌ কৈছে আও গৰম এপাকতো দেউতাক খং উঠি গ'ল একে মুখখন মেলি জ্বলা অঙঠা এটুকুৰা খুৱাই দিলে কি কোৱা এই অঙঠা যে পেটলৈ গ'ল গৰমটো মোক খং হৈ আহিল আৰু মানে এই যে অঙঠাই পুৰিলে মানুহটো অকণ ক'লা হৈ আহিলো আৰু মোৰো একেই পাই খং নহয় ঠাণ্ডা কেতিয়া পা এই জন্মৰ আগৰ পৰা মানে মই যেতিয়া মাৰ গাত আছিলো মাৰ মানে খুব ঠাণ্ডা খাবলৈ মন যায় দেউতাই আকৌ এতিয়া আইচক্ৰীম আনিছে ক'ল্ড ড্ৰিংকছ আনিছে নাই মাৰ মনেই নভৰে মায়ে আকৌ কৈছে আৰু ঠাণ্ডা দেউতাৰতো খংটো আছেই একে উপায় নাপায় লাষ্টত গৈ ফ্ৰিজটোৱে খুৱাই দিলে গোটেইটো সেইকাৰণে ফ্ৰিজটো যে ঠাণ্ডা তাৰ কাৰণে মই ঠাণ্ডা আৰু ফ্ৰিজৰ ভিতৰত যে বৰফ আছিলে সেইকাৰণে মই বগা আচ্ছা অঙঠা খালে কাৰণে ক'লা বৰফ খালে কাৰণে বগা